যে আমার চুবুৰী লৈ ৰেডি আম পাৰিবৰ কাৰণে গছত আম আছে দেখাই নাযায় দেখোন এই গছত আম পাৰিম এতিয়া গছ আম গছ বেছি ডাঙৰ নহয় সৰু মোটামুটি খাবৰ কাৰণে ফল আছে তাৰপিছত এই যে এটা আম গছ পকা না কাঁচা ডগৰি খাম আজি আমাৰ আইতাৰ ঘৰত যাই এই বোলো টকাটা করবো কুচ এ কি আমরে কবা নহরে দিছে বেয়াকে দিছে বেয়াকে হেবি টকাটা করবো মাছ না তাই ফিরে যা টকাটা করবো এই যে বস্তু আম ভৰাই ললো তাতে গৈ চাম ন আম আছে কি আছে তাতে গৈ চাম কি কবি মা কচোন আমার ভিডিও যদি ভালো লাগে যদি লাইক কমেন্ট শেয়ার করিব আর সাবস্ক্রাইব করি দিবা না পারিব আমি এতিয়া কাৰ ঘৰত যাম দিদি ঘৰত যাম দিদি ঘৰত আমি দিদি লগত আজি পাৰ্টি কৰিম না কাকে যাব মই আৰু তুমি আৰু মাই আৰু মামি যাব না ইখনিয়ে হয় নেকি অ কোনটো तुम नहीं ना कि नेन बाओ भाई भाई ये बड़ी अच्छी बात कही आप अभी मजा आएगा ना भिड़ो क्या हुआ ये बिसी बिसी खाए ना अमेजन रेस्टोरेंट কি কি আছে কাপোৰ বুই আছে হয় না ভাই আবার কাপড় বুই আছে আর আমাক ডিস্টার্ব কৰি আছে ভিডিও বনাব না আমাক সাউন্ড বিলাক কাপড় বেশি কি আহে ভালকে নমি যোৱা আমাৰ মা সানা আৰু সিস্টাৰ সাইকেলত যাব আমি পিছে পিছে কষ্ট কৰি যাম মোৰ লগত আছে এডিটাৰ লগৰীয়া আমি এতিয়া যাই আছো আমাৰ আইতাৰ ঘৰত অকলে থাকে আজি আইতাৰ ঘৰত যাই আমি অলপ পাৰ্টি কৰিম বহুত দিন হ'ল মানে যাই থাকো আইতাৰ ঘৰত কিন্তু আজি বহুত কেইদিন হ'ল আইতাৰ ঘৰত যোৱা নাই আইতাৰ কেনে আছে যেহেতু আইতা অকলে থাকে আইতাও বয়স হৈছে বহুত আইতাৰ এতিয়াও কমত 70+ হৈছে ভালকৈ ক'ব নোৱাৰে যেহেতু আইতাই ক'ব নোৱাৰে আমি আৰু কেনেকৈ বয়স হৈছে যে আছো বহুত ৰ'দ মানে ছাতি লৈছে যদিও মোক ছাতিটো ভাগত নিদিয়ে কি কৰিম মানে উপায় নাই কি মাছ মাৰিব যাইছ নেকি মাছ মাৰিব যাম কিবা কৰে তো কি কৰিব এগো আমাৰ কিবা ডাঙৰ হেৰি সেনেকে কিবা কৰে এইটো সৰুটো পাছে পাছে আহি এইটো মোৰ কৰি আহিব ডাঙৰ বুঢ়ীটো মানে মোৰ কি বুলি কয় আগৰটো इतनी खुशी मुझे आज तक अबे रख ये ले কোথায় বেশি আমি জিতি মাহাতো কোনটো দিদি আমি দিদি ঘৰত কি কম দিদি ঘৰত বিলাক আমি আইতা ঘৰত মোৰ আৰু আমাৰ মাছনা দিদি ঘৰত আমি কি আহি পালো এতিয়া আহি পালো আমাৰ এই যে দিদি চাওক না আমাৰ দিদি আৰু তাতে আম চিলাই আছে চাহ আম এই যে ঘৰৰ পৰা লৈ অহা আম কেইটা আছে 5টা মান আছে এটা দুটা তিনটা চাৰিটা আমার সিস্টারে আর এটা সিস্টারে ডাঙর সিস্টারে কি করে আছে আম কাটি আছে আমি অলপ পিছত আম খাম আমার আম গোটা হয়ে গেল
নিমখ এতিয়া আমি দিব আম খাম বহুত জলকীয়া দি আমাৰ আইতা কি বুলি কয় মিউজিয়ামত থকা বস্তু নিচিনা আইতাই ভাল সেইকাৰণে মই ক'ব খুজিছিলোঁ মোক খাবায়ে পানী লাগি আছে ঠোঁটত এই আমটিঙা কুটা হৈ গ'ল এতিয়া আমি খাবলৈ সাজু এইটো খাইলোঁ কেনেকৈ হৈছে মোটামুটি টিঙা আছে চাং আইতাৰ এতিয়া দুখন বিচনা আছে তাতে দুখন বিচনা আছে আইতাৰ মানে য'তে ইচ্ছা তাতে ঘুমালে হ'ল যদি মানে অকলে থাকতে থাকতে বৰ লাগে এইখন বিচনাৰ পৰা এইখন বিচনাত যায় এইখন বিচনাৰ পৰা এইখন বিচনাত আহে আমাৰ আইতাক চাওক ইমান বয়স হোৱাৰ পিছতো ভালকৈ দেখা নাই এতিয়াও খোজ কাঢ়িব পাৰে প্ৰভু এনেকৈ খোজ কাঢ়িব পাৰিম না এই আইতাৰ নিচিনা বয়স হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব লাইক চেনেল কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিবা নাপাহৰিব तेल गरम करो और अपने दिमाग में डालो दिमाग में अभी मजा आएगा ना কৰিম এই যে লাফু কালি আমাৰ মুনুহঁতে লৈ অহা লাফুই দি গাহৰি বনাব এই যে আমাৰ ৰান্ধনি লৈ আহিছোঁ গাহৰি বনোৱা ৰান্ধনি লগত আছে আমাৰ সহযোগী আইতা এটা লিবনি ৰখছোঁ এইটো খাব লাগিব দালি আমাৰ খানা ৰেডি হৈ গ'ল ইফালে গাহৰি আছে তাৰপিছত দালি তাৰপিছত ইয়াত কি চালাড বনাই দিছে কেনেকৈ তাৰপিছত গাহৰি মাংস গাহৰিটো পাৰ দিছে